আজি আমি আহি ডক্কচোৱাৰ ধন্ত বৰবৰা ঘৰত এয়া ধান মাৰি আছোঁ। দেখিছে আপোনালোকে। আমাৰ লগতে আছে কেইবাজনো সহযোগী। এয়া আমাৰ বাবু বহি আছে। আমি জাষ্ট অলপ মানে জিৰাইছোঁ। অলপ পিছতে আকৌ মাৰিম। এয়া বেছি নাই আৰু ধান অলপ আছে। এয়া দেখিছে আপোনালোকে। আৰু 70টামান ডাঙৰি আছে। অলপ পিছতে আমি এয়া আদায় কৰিম। এয়া সমস্তজন লাগি আছে কামত। এয়া তেওঁ অকলে কৰিছে খেতি। যথেষ্ট কষ্ট কৰি এইবাৰ কৰিছে। যিহেতু এইবাৰ মানে বানো নাই, যথেষ্ট ধান পাইছে তেওঁ সমস্তই। এয়া সমস্ত লাগি আছে, আপুনি দেখিছে আপোনালোকে। এয়া অলপ পিছতে আমি ইয়াৰ পৰা ধান মাৰি আদায় কৰি যাত্ৰা আৰম্ভ কৰিম বেলেগ জেগালৈ।